हेलो फ्रेंड्स, रश्मिस किचेনৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি গুড়েৰে বনোৱা নাৰিকলৰ লাডু। আহকচোন চাওঁ মইনো কেনেকৈ নাৰিকলৰ লাডু কেইটা বনালোঁ। ইয়াৰ বাবে মই এটা নাৰিকল লৈছোঁ আৰু নাৰিকলটো এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াৰ পাছতে মই নাৰিকলৰ কলা বাকলিটো গুচাই এনেদৰে সৰু সৰু কৰি লৈছোঁ যাতে মিক্সিত পিচিবলৈ সুবিধা হয়। লাডুখিনি বনোৱাৰ আগত গেছত এখন কেৰাহী পাতি লৈ সৰু বাটি এটাৰে দুবাটি গুড় দি তাতে আধা বাটি পানী দি গুড়খিনি ভালদৰে গলাই লৈছোঁ। গুড়খিনি অকণমান আঠা আঠা হ'লে নমাই থ'ব লাগিব। এতিয়া মই এটা কুকাৰত পিচি লোৱা নাৰিকলখিনি দি ল'ম। আপোনালোকে কুকাৰত নহ'লে বেলেগ পাত্ৰতো বনাব পাৰে। ইয়াৰ পাছতে মই গলাই লোৱা গুড়খিনি নাৰিকলৰ গুড়খিনিত দি দিম আৰু এতিয়া মই ভালদৰে মিলাই ল'ম। আৰু এতিয়া মই গেছ অন কৰি ল' ফ্লেমত নাৰিকলখিনি ভাজি থাকিম। লগতে মই ইলাচি গুড়ি 1 চামুচ দি দিছোঁ। এনেদৰে 15-20 মিনিটমান সময় ভজাৰ পাছত নাৰিকলখিনি লাডু লাডু হৈ আহিব। লাডু লাডু হৈ অহাৰ লগে লগে আমি নমাই ৰাখিম এখন কাঁহীত। আৰু এতিয়া মই এটা এটাকৈ লাডু বনাই যাম। আৰু লাডুটো বনাই লৈ অকণমান মই শুকান নাৰিকলৰ গুড়ি লৈ লৈছোঁ আৰু সেই শুকান নাৰিকলৰ গুড়িখিনি অলপ লাডুকেইটাৰ ওপৰত দি দিলে দেখিবলৈও ধুনীয়া হ'ব। সেয়েহে মই লাডুকেইটাৰ ওপৰত নাৰিকলৰ গুড়িখিনি দি দিছোঁ। এতিয়া মই বাকী লাডুকেইটা বনাই ল'লোঁ। আৰু এতিয়া মোৰ লাডু বনোৱা হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাবচোন। যিহেতুকে আজিকালি চেনি মানুহে খুব কমকৈ খায়, সেয়েহে কমকৈ গুড় দি এনেদৰে লাডু বনাই খাবচোন। ভিডিঅ'টি চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব। লগতে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল মোৰ চেনেলত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।